নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথম খবৰ লকডাউনত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক সাহায্য দিবলৈ চৰকাৰক আহ্বান অখিল গগৈ লকডাউনত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালক অহা 3 মাহ বা 6 মাহৰ কাৰণে ক্ষতিপূৰণ দি নগদ ধনৰ ক্ষতিপূৰণ দি আমি জাতিটোক বচাব লাগিব আৰু সেইকাৰণে মই সকলোকে ঐক্যবদ্ধভাৱে অসমখন আগবাঢ়ি লৈ যাবৰ কাৰণে কাম কৰিব আজি মাৰ লগতে শিৱসাগৰ আচলতে মই শিৱসাগৰলৈ যামো বুলি পাৰ্মিশ্যন বিচাৰিছিলোঁ কিন্তু শিৱসাগৰলৈ যাবলৈ নাপালোঁ তথাপি অহা এই যিটো আমাৰ বাজেট অধিৱেশন আছে তাত আমি শিৱসাগৰৰ প্ৰশ্নবিলাক উত্থাপন কৰিম মই সকলো শিৱসাগৰবাসী ৰাইজক হাতজোৰ কৰি নমস্কাৰ জনাইছোঁ আপোনালোকে মোক জেলত থাকোঁতেও জয়ী কৰিলে শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ প্ৰতিশ্ৰুতি অখিল গগৈৰ আশা কৰোঁ যে কেইদিনমানৰ ভিতৰতে কিছুদিনৰ ভিতৰতে মই মুকলি ওলাই আহিম আৰু শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ম শিৱসাগৰক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিবৰ কাৰণে মই উদ্যোগ গ্ৰহণ কৰিছোঁ যোৱা ৰাতিটো একেবাৰে হোৱা নাই হে বহু দিনৰ মূৰত যে ঘৰত আহিলোঁ মোৰ ল'ৰাটোৰ আচলতে মানসিক অৱস্থাটো খুব বেয়া আছে খুব দুখত আছিলে গতিকে গোটেই ৰাতিটো তাৰ লগত কটালোঁ এতিয়া যিটো মই পুলিচৰ লগত যাম গতিকে মই মানে লগত তাক লৈ যাব নোৱাৰিলোঁ সেইকাৰণে আজিয়ে কালি ৰাতি দেখাটোৱে আৰু শেষ দেখা বা এতিয়া মাত খাৰ মাতি অহাটোৱে শেষ তেওঁ তাৰ লগত হেৰি হ'ল মই খালি আপোনালোকক এটা ভাল খবৰ দি থওঁ খুব দুৰ্যোগৰ মাজতো মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে যোৱা দুদিনৰ আগত আচলতে তেওঁ PhD ডিগ্ৰী পাইছে IIT গুৱাহাটীৰ পৰা তেওঁ লক্ষীনাথ বেজবৰুৱা এণ্ড হিজ টাইমছ এই বিষয়টোৰ ওপৰত মানে তেওঁ PhD পাইছে গতিকে মোৰ কাৰণে কালি ঘৰলৈ আহি ভালে লাগিছে গুৱাহাটী IITৰ সৰুজ্যোতি শইকীয়াৰ অধীনত তেওঁ PhD কৰিছিলে ইমান দুৰ্যোগৰ মাজত তেওঁ মানে PhD ডিগ্ৰী পাইছে যে আমাৰ কাৰণে ঘৰখনৰ কাৰণে সাংঘাতিক ধৰণৰ এটা জীৱনী অগ্নিৰ নিচিনা হৈছে আৰু সেই কথাটো হ'ল যে আমাৰ সকলোৰে মানুহৰ অৱস্থা বেয়া গতিকে এতিয়া সকলোৱে ভেলকি বাজি এৰি অৰ্থনীতিটো মানে ভাল কৰিবৰ কাৰণে চাব লাগে সকলোৱে নিজৰ গাত চিন্তি চাব লাগে যে এতিয়া আমি কেনেকৈ চলি আছোঁ অৰ্থনৈতিক অৱস্থা খুব বেয়া সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যে অসমখন পুনৰ গঠনৰ কাৰণে আন্তৰিকতাৰে সৈতে ভেলকিবাজিৰে সৈতে নহয় ফাঁকিবাজিৰে সৈতে নহয় আন্তৰিকতাৰে আমি সকলোৱে কাম কৰিব লাগিব মই আকৌ কৈছোঁ লকডাউনত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালক অহা 3 মাহ বা 6 মাহৰ কাৰণে ক্ষতিপূৰণ দি নগদ ধনৰ ক্ষতিপূৰণ দি আমি জাতিটোক বচাব লাগিব আৰু সেইকাৰণে মই সকলোকে ঐক্যবদ্ধভাৱে অসমখন আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিব কাৰণে আজি মাৰ লগতে আপুনি চাই আছে প্ৰতিবিম্ব অসম ইমান সময়ে আপুনি প্ৰতিবিম্ব অসম চাই থকা বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ